গায়ক নীল আকাশৰ ওপৰত আক্ৰমণ চলিল দুৰ্বৃত্তৰ ডিব্ৰুগড়ত যোৱা নিশা মোহনবাৰীত সংঘটিত হ'ল এই ঘটনাটো বন্ধুৰ সৈতে বিয়া খাবলৈ গৈছিল গায়কজন আৰু বিয়া ঘৰৰ পৰা উভতি অহাৰ পথতে দুখন গাড়ী আগপিটি ধৰে নীল আকাশৰ বাহনখন আৰু প্ৰাণ ৰক্ষাৰ বাবে উভতি গৈ আশ্ৰয় লৈ গৈ বিবাহথলীতে নীল আকাশে পাছত অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিত পানেশ্বৰ তৎপৰতাত নীল আকাশক তাৰ পৰা উলিয়াই অনা হয় লাহোৱাল আৰক্ষীয়ে বিয়া ঘৰৰ পৰাই নীল আকাশক উদ্ধাৰ কৰি আনে লাহোৱাল আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে নীল আকাশে আৰু ডিব্ৰুগড়ৰ পৰা নীল আকাশক আক্ৰমণৰ অভিযোগত এজনক ইতিমধ্যে আটকো কৰা হৈছে গাড়ীত বহি যেতিয়া আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰাটো তাৰপিছত অলপ আগতে গৈ তেওঁলোকে মোক ভেটা দিয়ে প্ৰথমতে আই10 এখন নতুন নাম্বাৰ প্লেটবিহীন এখন আই10 বগা প্ৰথমতে এইখনে বাধা দিয়ে আমাক মানে যাবলৈ নিদিয়ে এটা সৰু বাট আছিল সেই বাটেদি অকল এখন গাড়ীয়ে পাৰ হয় আৰু সেই মাজ বাটতে গাড়ীখন ৰাখি পেলাই একদম উচ্চ স্বৰত গান বজাই তেওঁলোকে মানে মোক যাবলৈ যোৱাত বাধা প্ৰদান কৰিলে উইংগাৰখনে আহি পেলাই মোৰ গাড়ীখনৰ বেক চাইডত লগাই দিলে এতিয়া মই আগফালেও যাব নোৱাৰা হ'লোঁ পিছফালেও আহিব নোৱাৰা হ'লোঁ কিন্তু প্ৰথমতে মই তাৰ পৰা যেনে তেনে ওলাবলৈ সক্ষম হ'লোঁ অলপ সময়ৰ কাৰণে ওলাই গৈ মই আকৌ একেটা ৰাস্তাই দি মই চাবুৱা নাগৰ ফালে ওলোৱাৰ কথা ভাবিলোঁ যিহেতু ৰাতি হৈছিল কোনো ধৰণৰ জেমেলাত নোসোমোৱাৰ কাৰণে যিমান পাৰোঁ মই চেষ্টা